হাই আমি এতিয়া আৰু কেইটাৰ ঘৰ নাচিবলৈ আছে আৰু কেইটা ঘৰ নাচিবলৈ আছে আমি যাইছো বৰষুণে দিব কিজানি কালিওতো আধাতে গলোৱে ঘৰত বতৰ ইমান বেয়া আজিও সেই হ'ব আমি এতিয়া ঘৰে ঘৰে বিহু নাচিব গৈ আছো এইটো আমাৰ বক্স আৰু এটা আছে চাৰ্জ দি থৈ দিছে চাৰ্জ নোহোৱা হ'ল হাই আমি এতিয়া আৰু নাচিবলৈ সোমাম আৰু এই ঘৰ তাত এইটো ঘৰ এইকেইটা বাইদেউ কেইটা মুখৰ ভাজ এইটো আমাৰ ল'ৰা ছোৱালী বনাই দিছো এইটো আমাৰ চতু ল'ৰা হয় দেই ছোৱালী নহয় ছোৱালী যেনেকৈ নাচে এইকেইটা আমি নাচিব আহিছো আমি বিহুৰ কাৰণে আৰু বিহু গান এটা নাচি আছো বৰষুণৰ কাৰণে আধা হৈছে কেতিয়াবা দিব পাৰো গানটো হৈছে অ বহাগী কেলৈ তই আহিলি অ গলিতি কেলৈ তই বিনালি অ বহাগী অ গলিতি গাঁৱৰ ডেকা গাভৰু অ বহাগী বলিয়া ঐ কৰিলি মোক আমি নাজানো আৰু এনে গাই দিছো অলপ ভুল হৈছে বিহু নাই চিৰিক কৰি মোৰ শুন বিহু নাই কাপোৰ ধুই আছিলি মানে পানী বেয়া লাগিছে আমাৰ বৰমাহঁতৰ ঘৰত পানী খাবলৈ পানী আনিব গৈছো আমাৰ বৰমাহঁতৰ ঘৰত আজি ইয়াতে নাছিলো আমি দুইজনী আমি পইচা ললো 100 টকা দিছে দিব খুজিছিল বৰমাহঁতৰ পৰা পুৰাপুৰি 100 টকা ললো নানিৰ পৰা 50 টকা আমাৰ পৰা 50 টকা বৰমাৰ পৰা 50 টকা আৰু পৰ্যটকৰ পৰা 50 টকা আপোনালোকে আহিব কোনে কোনে আমাৰ লগত খানা খায় আহিলে কিন্তু পইচা দিব লাগিব 100 সেইজনৰ 100 টকা দেই এনে কৈছো আহিবা পইচা নালাগে আমি এনে খাব দিম এইটো আমাৰ ডিম্পী বাইদেউ এইটো হিমাক্ষী বাইদেউ ভিডিঅ' কৰে আৰু এইটো জয়স্মিতা ধরিবর মনে যায় হে 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 পুঠি খলি হনায় হে 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 পুঠি খলি হনায় হে 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 পাতি বনে যায় আমাৰ ইয়াত বৰষুণ দি পানী একদম ভৰ্তি হৈ গৈছে এইবিলাক পথাৰত পানী হৈ গৈছে আমাৰ মানে হেৰি পানী ভৰ্তি হয় এটা পথাৰৰ পৰা এটা পথাৰলৈ পানী নামি আহিছে চাব দে আপোনালোকে দেখাইছো এয়া এই পানী বৈ আহিছে এইখন পথাৰত ভৰ্তি হৈ কাৰণে এইখন পথাৰলৈ আহিছে আপোনালোকে আহিব গা ধুবলৈ এয়া অলপ দেৰি নাছিলে আৰু হোৱাই নখায় মানে নাচিবতো নাজানো মুখেৰে গান গাইছিলো আৰু কিবাকে নাচিলো আৰু এইজন নাছিলে নাখাওঁতে একোৱে খা আমাৰ পিয়া লগা নাই ভগৱান বতৰ কেনেকুৱা কৰিছে ইমান বিহুৰ গান বুজি আছে এইখন আমাৰ গাঁৱৰ স্কুল আমি এইকেইজনী নাচনী আহিছে আহিবই পৰা নাই আমিহে আগত দৌৰি দৌৰি আহিছো বৰষুণ দিব এইফালে ভালকে আছো নো
আপোনালোকে ঘৰে ঘৰে নাচিব যাব, বিহু নাচিব জানিব আৰু আমাৰ নিচিনাকৈ যাব আৰু এইটো মেখেলা পিন্ধি আহিছে। হয় হয়, কি খবৰ সকলোৰে? হেপী বিহু। নিশ্চয় ভালে চাগে আপোনালোকৰ খবৰ। এই বিহু উৎসৱটো মানে পালন কৰিব আৰু উদযাপন কৰিব, সকলোৱে ঘৰে ঘৰে বিহু নাচিব যাব। বহাগ বিহুত ইমান পিঠা পনা নবনাই আৰু মানে মাঘ বিহুত ভোগালী বিহুত পিঠা বনাই আৰু পিঠা পনা সকলোৰে ঘৰে ঘৰে। আপোনালোক সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালো। আমি এতিয়া আমাৰ গাঁৱৰে গৰকাক চুবুৰীত নাচিবলৈ আহিছো। এয়া আমাৰ চুটু ঘূৰিছা নাচনীহঁত। এইটো আমাৰ গাঁৱৰ চাৰণ বুলি কওঁ আমি। পাৰে পাৰে নাচিব আহিছো। ধুনীয়া পৰিৱেশ। এইফালেৰে পাগল দিয়া নদীত যাব পাৰি আৰু ভালেও আছে যাব পাৰে। এতিয়া মানে কেমেৰাটো ইমান স্পষ্ট হোৱা নাই, গধূলি হৈ আহিছে যে। চাগে তই আছিলি কলিজাতে শুই ইমান ধুনীয়া দল। আমাৰ এয়া গাঁৱৰ পৰিৱেশ। এই গছজোপা কিমান ধুনীয়াকৈ পানী তেনেকৈ পৰি আছে। এইটো মানে আমাৰ চাউলৰ কাষৰ ৰাস্তা যে, সেইকাৰণে ইমান বোকা হৈ আছে। বিৰাট অলপ গৈ আছে।